Hello guys, অন্য এটা নতুন ভিডিঅ'ৰ লগত মই কন্দিতা ফাৰ্ষ্টত আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি সামনে দেখি কেনে পাইছে মই বনাই আছোঁ লাই চিকেন। লাই গাহৰি খোৱা হৈ থাকে, লাই চিকেনটো ইমান খোৱা নহয় বাৰু। চিম্পলকৈ বনাইছোঁ আজি। তেলত প্লাছ শুকান জলকীয়া তিনিটামান আৰু পিঁয়াজখিনি অলপ দি দিছোঁ। মোৰ পিঁয়াজখিনি এতিয়া ভাজি হৈ গ'ল। ভাজি হ'ল। চিকেনখিনিত মোৰ দিয়া আছিলে নিমখ হালধি আৰু অকণমান মিঠাতেল চিকেনখিনি চিকেন দাম এতিয়া ফ্ৰাই কৰিম ধুনীয়াকৈ। মই 2 মিনিট সময় ভাজি ল'লোঁ। ইয়াতে দিম নহৰু জলকীয়া পেষ্ট। আজি আধা নাই মানে মোৰ লগত, সেইকাৰণে আধাটো স্কিপ হৈ গ'ল। মই দিম ইমানখিনি হৈ গ'ল। এতিয়া আকৌ নহৰুখিনি মানে মাংসখিনি ফ্ৰাই কৰিম। মই আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ। এয়া মই সৰু সৰুকৈ এটা আলু দি দিছোঁ, ইমানটো পিচ কৰি, আৰু অকণমান দিলোঁ ইয়াতে মই চিকেন মছলা। সেইটো অপশ্যনেল হয়, নিদিলেও হৈ যায়। গোন্ধটোৰ কাৰণে অলপমান চিকেন মছলা পূৰা ফ্ৰাই হ'বলৈ দিম ঢাকনি মাৰি। মোৰ চিকেনটো সিজি গ'ল, ভাজি হৈ গ'ল। এতিয়া ইয়াতে লাই পাতখিনি দি দিম। মই লাই পাতখিনি কাটি নিদিওঁ, এনেই মোহাৰি মোহাৰি দি দিম। এয়া চাই লওক, এয়া কোমলীয়া লাই পাত মই এইকাৰণে কাটি দিয়া নাই, এনেকৈ ভাল হ'ব খাবলৈ। মিলাই দিম, মিলাই কৰি দিম আৰু ৰাখিম 5 মিনিটমান সময় গেছত। আৰু এইফালে মোৰ ৰেডি হৈ আছে আৰি মাছ, মোৰ চবতকৈ প্ৰিয় মাছ। এয়া আজি বেছি ডাঙৰ আৰি নাছিল বাৰু। আৰি মাছৰ ৰেচিপি আপোনালোকক আগতে মই দিছোঁৱেই, আৰি আলু টেঙা, কিন্তু আজি কেইটামান ইয়াতে বগৰীয়াত কৈ মই তিয়াই থৈ দিছোঁ, শুকান বগৰী। এইটো ৰেচিপি সেইকাৰণে দিয়া নাই আৰু আগতে দিয়া গৈছে যেতিয়া। এতিয়া চিকেনটো এনেকৈ মই ৰাখি দিম অলপ টাইমৰ কাৰণে। অকণমান ধনিয়া অলপ দি লৈছোঁ। এতিয়া আৰু চিকেনটো নমাই হ'ব। 2 মিনিটমান সময় ৰাখি এইটো নমাই দিম মই। সেয়া চিকেন মোৰ হৈ গ'ল, মই নমাই দিলোঁ। মানে মোৰ মাছটো জাষ্ট মাছটো দি দিছোঁ, হ'লে দেখাম বাৰু। এয়া চিকেন উইথ লাই ৰেডি। কেনেকুৱা লাগিছে বাৰু দেখিবলৈ কওকচোন। খুবেই ভাল লাগিছে।